বৰনগৰৰ বিশিষ্ট সাহিত্যানুৰাগী লিখক কবি তথা প্ৰবন্ধ আদিৰ স্ৰষ্টা উদয়ানন্দ দাসৰ আজি পুৱা প্ৰায় 10 বজাত সৰ্বগড় নিজ বাসগৃহত বিয়োগ হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল প্ৰায় 56 বছৰ। উল্লেখ্য যে দীৰ্ঘদিন ধৰি বিভিন্ন জটিল ৰোগত আক্ৰান্ত হৈ আছিল উদয়ানন্দ দাস। আজি পুৱা প্ৰায় 10 বজাত সৰ্বগড় নিজা বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সৰ্বৰাহী ব্যক্তিজনে। এজন সুলিখক কবি হোৱাৰ উপৰিও বৰনগৰৰ বিভিন্ন সামাজিক সাহিত্যৰ লগতে সাংস্কৃতিক অনুষ্ঠানৰ লগতো ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল উদয়ানন্দ দাস। তেখেতৰ মৃত্যুত সমগ্ৰ বৰনগৰতে শোকৰ চাপৰা পৰিলক্ষিত হৈছে। তেখেতৰ নশ্বৰ দেহত শেষ শ্ৰদ্ধা জ্ঞাপন কৰিবলৈ তেখেতৰ সৰ্বগড় বাসগৃহত বহুতো গুণমুগ্ধ ৰাইজৰ সমাগম হয়। মোৰ প্ৰিয় তথা পৰম বন্ধু উদয়ানন্দ দাস মৃত্যুৰ আগমুহূৰ্তত মই তাক লগ ধৰিব নোৱাৰিলোঁ। মোৰ একান্ত প্ৰিয় আৰু মৰমৰ বন্ধু আছিল উদয়ানন্দ। তেওঁ বহুত কবিতা, প্ৰবন্ধ, গল্প আৰু বিভিন্ন দিশত সমাজৰ কামত অংশ লৈ ভাল পাইছিল। খুব উদ্যোগী পুৰুষ আছিল। প্ৰতিটো মুহূৰ্তত যিকোনো এটা কামত উদয়ানন্দই পিছ পৰি থকা নাছিল। তেওঁৰ মৃত্যুৰ বাবে গোটেই বৰনগৰবাসীয়ে এজন সৎ ব্যক্তি, উদ্যোগী পুৰুষ নিশ্চয় হেৰুৱালে। গতিকে তেখেতৰ আত্মাই চিৰশান্তি লাভ কৰক। তেখেত আজি ৰাতিপুৱাৰ ভাগত 10 মান বজাত বাসগৃহ সৰভগত তেওঁ ইহলীলা সম্বৰণ কৰে। গতিকে তেখেতৰ মৃত্যুত মই মৰ্মাহত হৈছোঁ। ই য'তেই নাথাকক কিয় তাৰ বিদেহী আত্মাই চিৰশান্তি লাভ কৰক।